কিছুমান মানুহক বুজাব পৰা ক্ষমতা আমাৰ নাই। সেয়ে এনে মানুহৰ পৰা সদায় আঁতৰি থকাটোৱে ভাল। পৃথিৱীৰ আটাইতকৈ কোমল বস্তুটোৱে হৈছে মানুহৰ মন, যিটো ভাঙিবলৈ কোনো হাতৰিৰ প্ৰয়োজন নাই। মাত্ৰ কেইষাৰমান অৱহেলিত কথাই যথেষ্ট। যদি কোনোবাই তোমাক অৱহেলা কৰে, তে দুখ তাৰ নহয়, দুখ তোমাৰ। কাৰণ তুমি তাৰ পৰা অলপ বেছি আশা কৰি পেলাইছিলা। সময় থাকোঁতে প্ৰিয়জনক মূল্য দিবা, হেৰাই গ'লে কান্দি কি লাভ? সম্পৰ্ক বজাই ৰখাৰ ইচ্ছা যদি দুয়োৰে মাজত থাকে, তেতিয়া কোনো সম্পৰ্কই ভাঙি যোৱাৰ সম্ভৱ নহয়। যদি ভালপোৱা কমি যায় আৰু দূৰত্ব বাঢ়ি যায়, তেতিয়া বুজিবা প্ৰয়োজনতকৈ অধিক গুৰুত্ব তুমি দিছিলা। মায়া ত্যাগ কৰিবলৈ শিকা, চাবা কষ্ট এনেই কমি যাব। নিজকে এনেকৈ তৈয়াৰ কৰা যাতে যি তোমাৰ জীৱনৰ পৰা গুচি গৈছে, তেওঁ তোমাৰ জীৱনলৈ উভতি আহিবলৈ চেষ্টা কৰিব।